বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ এটা বেলেগ ৰেচিপি আনিলোঁ। আজি ৰেচিপিটো হৈছে চুজি ঘৰতে চিম্পুলকৈ বনোৱা ৰেচিপি। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই এনেকৈ কেৰাহীখন গৰম কৰি ল'লোঁ। এতিয়া মই চুজি একাপ লৈছোঁ। চুজি একাপ ধুনীয়াকৈ মই ব্ৰাউন কালাৰ অলপ অহালৈকে মই ধুনীয়াকৈ ভাজি ল'ম। এনেকৈ অলপ টাইম ভাজি ল'ম। দেখিছেনে, অলপ দেৰি এনেকৈ ভাজিব লাগিব। এনেকৈ ভাজি লৈছোঁ। এইখিনিতে ভজা হৈ গৈছে, চব ধুনীয়া অলপ কালাৰ আহিছে। দেখিছেনে, ধুনীয়াকৈ ধৰিব পৰা নাই চাগে। এনেকৈ অলপ দেৰি ভাজি ল'ব। এতিয়া চুজিটো মই কাঢ়ি দিম। এতিয়া মই চুজি একাপ লৈছিলোঁ, তাৰ জোখত মই 1.5 কাপ পানী লৈছোঁ আৰু মই গাখীৰ ব্যৱহাৰ কৰিম। ধুনীয়াকৈ পানীখিনি মই গৰম কৰি ল'ম আৰু 1 কাপ চেনি দিছোঁ। যিহেতু 1 কাপ চুজিত 1 কাপ চেনি, 2টা ইলাচি দিছোঁ। ধুনীয়াকৈ এইখিনি মই উতলাই ল'ম চেনিখিনি গলালৈকে। এতিয়া মই এচামুচ ঘি দিছোঁ। ঘিখিনিত মই ধুনীয়াকৈ বাদামখিনি যোনখিনি বাদাম যিহেতু ব্যৱহাৰ কৰিম, বাদামখিনি মই ধুনীয়াকৈ ঘিউতে ভাজি ল'ম, হাফ ফ্ৰাই কৰি ল'ম। এনেকৈ এইখিনি মই ঘিউতে ভাজি ল'ম, অলপ ব্ৰাউন কালাৰ অহালৈকে ভাজিম। দেখিছেনে, ভজা হৈ গৈছে। এতিয়া মই বাদামকেইটা কাঢ়ি দিম। বাকী থকা ঘিকণতে আৰু অকণমান ঘিউ দি মই ইয়াতে ভাজি ৰখা চুজিখিনি ঢালি দিম। মই ঘিউখিনিতে আৰু অলপ টাইম ভাজিম। দেখিছেনে, চুজিখিনি ঢালি দিছোঁ। চুজিকণ ধুনীয়াকৈ এনেকৈ ভাজি ল'ব ঘিউতে, অলপ ব্ৰাউন কালাৰ অহালৈকে ভাজিব। এনেকৈ ভাজি ল'ব ধুনীয়াকৈ। দেখিছেনে, অলপ ব্ৰাউন কালাৰ আহিছে। মই ইয়াত কোনো ফুড কালাৰ ব্যৱহাৰ নকৰোঁ। একদম ঘৰত খাবলৈ যেনেকৈ বনাওঁ তেনেকৈ বনাইছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াত কালাৰ দিব পাৰে, তেতিয়া কালাৰটো ধুনীয়া হয়। মই কালাৰ ব্যৱহাৰ নকৰোঁ। মই যোনখিনি পানী মই চেনি পানী গুলি ৰাখিছিলোঁ সেইখিনিতে মই ইয়াত ঢালি দিছোঁ। আৰু ইয়াত মই গাখীৰ দিম, যিহেতু গাখীৰখিনি গৰম কৰি ৰাখিছিলোঁ, গাখীৰখিনি ইয়াত ঢালি দিছোঁ। এতিয়া মই বাদামখিনি লগতে দি দিম এনেকৈ ধুনীয়াকৈ। ইয়াক অলপ দেৰি এনেকৈ লৰাই দিম। দেখিছে, দেখিবলৈ ভাল লাগিছে। আপোনালোকে যদি ইয়াত কালাৰ ব্যৱহাৰ কৰে, কালাৰ দিব পাৰে, ফুড কালাৰ। মই নিদিওঁ। গাখীৰ দিয়াৰ কাৰণে অলপ চুজিটো বগা নিচিনা লাগিছে দেখিবলৈ। এনেকৈ বনাবচোন, বহুত টেষ্টি হয় খাবলৈ। দেখিছেনে, মোৰ হালোৱা ৰেডি হৈ গ'ল। সকলোৱে হালোৱাকণ কেনেকুৱা হৈছে জনাবচোন ধুনীয়াকৈ। ধন্যবাদ।